ये मोह के धागे तेरी उंगलियों से जा उलझे, कोई तो ना लागे, किसी तरह गिर है ये सुलझे। এইটো আমাক মাতি দিও কিবা পুৰা মজাছে গান গাই আছে কিয় বা আমাক এনেকে মাতলাক দাউৰা দাউৰিকে কি বা কেছ অই কি বা হলে বলচোন বল সুধু বল যে ওচৰত যাই অ বাপৰি হাৱাইছা তো দুটাই দে ব তই আমাক দুটা কিয় এনেকে দাউৰা দাউৰিকে মাতছা কিবা কথা আছে নেকি ময়ো এটা আপাক লগ ধৰবা যাওঁ কথা আছিল কালি ফেচবুকত চিনাকি হৈছে লগ ধৰবা মাতছিল মোক তই যেনকে দাউৰা দাউৰিকে মাতলি মই আৰু তাক ক'লো মই তোমাক পিছত লগ ধৰিম দে মোৰ আজি কিবা এটা বিৰাট ডাঙৰ ইম্পৰ্টেণ্ট কাম আছে সেনকে কৈ তোক লগ ধৰবা আহিছোঁ কিবা ডাঙৰে কথা হ'ব কিজানি তই ইমান দাউৰা দাউৰিকে মাতছা যিহেতু কচোন কৈ তা কি কথা বিৰাট ডাঙৰ কথা ৰ বিৰাট মানে বিৰাটে বেছি ডাঙৰ তোহু আৰু শুনি মাথা চাথা ঘূৰে যায় নেকি তোহাৰ কম নে নকং মাতলো তোহা কিতা দে ক নুঘূৰাই দে মাথা আহিছোঁ যিহেতু শুনিহে যাম কি কথা তোহু আৰু নজলবি আৰু মোৰ কথাটো শুনি মোৰ লগত কালি বিৰাট ডাঙৰ ঘটনা এটা হৈছে বিৰাট ভাল কাম এটা হৈছে দে ক কি কথা সেনকে ছাছপেন্স কৰি থাকবা নেংগে মোক কালি শাহৰুখ খানে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিল তাৰপিছত আৰু মই দেখি আৰু আচৰিত মোক আৰু শাহৰুখ খানে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব না তাৰপিছত মই একচেপ্ট কৰিলোঁ একচেপ্ট কৰাৰ লগে লগে যে মেছেজ দিছে কি খবৰ তোমাৰ বোলে হিন্দীত দিছে দেচোন তাৰপিছত আৰু মই ভাবপাওঁ মোক শাহৰুখ খানে মেছেজ দিলা তাৰপিছত আৰু মই ৰিপ্লাই কৰিলোঁ তাৰপিছত আৰু মই আৰু ভাবলোঁ সেইটো আৰু সঁচা শাহৰুখ খান হ'ব না কোনোবা মিছা চাগে তাৰপিছত মই মেছেজ চাই উঠাইছোঁ তাই গম পালোঁ সেইটোতো শাহৰুখ খান আচল শাহৰুখ খানে হয় তাৰপিছত আৰু এতিয়া মই তাৰ লগত কথা পাতি আছোঁ তোহাক ক'বা কাকো ক'বা হাত দিছিল কিন্তু মই আৰু তোহাৰ দুটা সৈতে আনি দাউৰা দাউৰিকে মাতি আনিছোঁ তোহাক নককে থাকবা নৰো না তোক নকবি দে কাকো নকবি কিন্তু দে মই লগ পালি তোহাকো লগ কৰি দিম দে চালা বেটি এই গাজাটো ক'বাহে তই আমাক দাউৰা দাউৰিকে মাতি আনলি না শাহৰুখ খানে আৰু তোক মেছেজ দিব তইয়ে কিজানি শাহৰুখ খানৰ ফেক একাউণ্ট এটা খুলি শাহৰুখ খানৰ ফটো দি নিজে নিজক মেছেজ পঠাইছা পঠিয়াই আৰু আমাক দেখুৱাবৰ কাৰণে মাতি আনছা মই ইত্যা দিম তোক মোৰটো শুন হাও তোক শাহৰুখ খানে মেছেজ দিওঁতে ইমান ফূৰ্তি কৰিছা মই কওঁ মোৰটো শুন মই তোহাক কোৱাই নাই কেইদিনমান হ'ল দে ক'বা 2 সপ্তাহমান হ'ল এতিয়া লকডাউন চলি আছে না তাৰপিছত আৰু একদিন মই মোবাইলটো লৈ আছিলোঁ তাৰপিছত ফেচবুকত 100টা ফ্ৰেণ্ড ৰিকুৱেষ্ট আছে না 2000টামান ফ্ৰেণ্ড ৰিকুৱেষ্ট আছে দে মই আৰু পটকে চালোঁ দে ফ্ৰেণ্ড ৰিকুৱেষ্ট কাৰ আছে তাৰপিছত যে চাওঁ অৰিজিত সিং সোনু নিগম তাৰপিছত আদিত্য নাৰায়ণ তাৰপিছত আৰমান মালিক চবেতো মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই থৈছে মই আৰু ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰিলোঁ গোটেইকেইটাৰে বোলে আজি একচেপ্ট কৰি থওঁ মানে 300মান একচেপ্ট কৰিলোঁ সিদিনা তাৰপাছততো লগে লগেতো মেছেজ আহিছে অৰিজিত সিঙৰ পৰা তাৰপিছত মই ৰিপ্লাই দিবা পাই নাই তাৰপিছত আৰমান মালিকেও কৰলাক মেছেজ সোনু নিগমেও কৰলাক তাৰপিছততো মই আচৰিত এতিয়া মই কাক মেছেজ দিওঁ এটুক দিওঁ না হেতুক দিওঁ তাৰপিছত এতিয়া মই গোটেইকেইটাৰ লগত কথা পাতোঁ তোহাক কিন্তু মই কনাছিলোঁ মানে অলপমান সেনেহেন দেচোন কিন্তু তই আৰু শাহৰুখ খানে মেছেজ দিওঁতে কৰলি এতিয়া মোক গোটেই মাখানে সেনকে মেছেজ কৰে সেইকাৰণে আৰু মই আৰু নকম না তই এখিনিতে ইমান বুলি ভাবছা তাৰপিছত আৰু মই অৰিজিতৰ আৰু সোনু নিগমৰ থ্ৰু দি শাহৰুখ খানৰ লগতো কথা পাতোঁ তই সুধবিচোন মোৰ কথা ক'ব যা মোৰ কথা বেটিহঁত তোহাৰ ইডবলা থপৰা তোহাক শাহৰুখ খান সোনু নিগম অৰিজিত সিং মেছেজ দিব ইমান গাজা মাৰবা পাৰা এতিয়া মোৰটো শুন মই তোহাক দি আছোঁ এতিয়া তুমি মোৰটো শুনলি আৰু তুমি পাগলাই হৈ যাবি হেন পাওঁ মোক কাই মেছেজ কৰে জানা না নৰেন্দ্ৰ মোদী জানা না নৰেন্দ্ৰ মোদী খাই আমাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী তুমিতো এইগিলা নাজানাই কিজানি গোটেই ইণ্ডিয়াখনৰ পাৱাৰ তেওঁৰ হাততে আছে গোটেই যি হৈছে এই যে কৰোণা হৈছে ৰখাবৰ কাৰণে তেওঁ চব কৰি আছে আমাৰ হিমন্ত দা সৰ্বানন্দ দাহাক তেওঁ চব কামত লাগি আছে তেওঁ আৰু মই কেনেকৈ মেছেজ কৰলাক গম পাইছে না মই আৰু ফেচবুক বেছি নকৰোঁ না টুইটাৰ আছে মোৰ টুইটাৰ আৰু ইনষ্টাগ্ৰাম আছে তেওঁ আৰু টুইটাৰত একদিন মেছেজ দিওঁতে আৰু শুনি আছে না ভালকে শুন তো কি হ'ল তেওঁ মেছেজ দিলাক মোক টুইটাৰত তাৰপিছত আৰু তুমি মোক ফ'ল' কৰবা তেওঁ বা কেনেকৈ মোক পালা সেইটো মই গম নাপাওঁ দিয়কচোন তাৰপিছত আৰু মই ফ'ল' কৰি আৰু মই ছাৰ নমস্কাৰ বুলি সেনেকৈ দিলোঁ তাৰপিছত মোক কৈছে তুমি ছাৰ বুলবা নাংগে তুমি মোৰ ছোৱালীৰ নিচিনাই গতিকে মোৰ পাছত তুমিয়ে গোটেইখিনি হ'বা লাগিব এই চাবা লাগিব দেশ চেখৰ মই তোমাক শিকাই দিম কেনেকৈ কি কৰিব লাগে এই কৰোণাটোৰ কাৰণে মই তোমাক লগ ধৰিব পৰা নাই কিন্তু কৰোণাটো যাওক তাৰপিছত মই নিজে যাম পাৰ্চনেলি তোমাক লগ ধৰি গোটেইখিনি বস্তু শিকাই দিম সেনকে কৈছে কৈ কিনে তাৰপিছত আৰু মই হ'ব দিয়ক বুলি থ'লোঁ তাৰপিছত তেওঁ মাজে মাজে মোক মেছেজ দিয়ে খবৰ চবৰলৈ ময়ো তেওঁক মেছেজ দিওঁ গতিকে সেনেহেন কথা মই এতিয়া দেশৰ ভাল ল'ম বুলি ভাবি আছোঁ মোক তেওঁ দেশৰ ভাল ল'বা ভাৰ বহন কৰিব দিব মই তোহাক চলাব লাগিব চাব লাগিব তোহো আৰু এক্টৰে মেছেজ দিয়া ক'ৰবাত ছিংগাৰে মেছেজ দিয়া তাতেই আছা না চালা মই ভাবছিলোঁ মই নিজে লেভেল দিম সেইকাৰণে আহাক মাতি আনিছিলোঁ আহোঁ মোতকৈও বেছি মহা লেভেল আহাক নামাতিলে হ'লা হৈ তাই ভেদলিমুখীক নৰেন্দ্ৰ মোদী মেছেজ দিব আমি বোলে প্ৰাইম মিনিষ্টাৰ হয় নাজনোৱে ভেদলিমুখী ক'বা আহে নৰেন্দ্ৰ মোদীক তাই চিনি পাই নে নাপাই বা কোনোবা দিনা দেখছে নে দেখা নাই ক'ৰবাত নৰেন্দ্ৰ মোদীৰ নামটো শুনছে কিজানি শুনি আমাৰ আগত সেই লেভেল দিবা আহিছে